হাই ফ্ৰেণ্ডছ, বৰখুন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত অভিৰ মাকৰ বেমাৰ হৈ থকাৰ বাবে মিকুক খাবলৈ কি অৰ্ডাৰ কৰিব লাগিব ৰিয়াই সুধিবলৈ যাব। প্ৰথমে মিকুৱে খং উঠিব যদিও যেতিয়া চকলেটটো অৰ্ডাৰ কৰাৰ কথা কয় তেতিয়া মিকুৱে ৰিয়াক অলপকে ভাল পাবলৈ ল'ব আৰু সেই সময়তেই অভিয়ে আহি পাবহি আৰু ৰিয়াৰ লগত যে মিকুৱে ভালকৈ কথা পাতি থকা দেখি মিকুক অভিয়ে বহুত গালি পাৰিব আৰু ৰিয়াৰ বাবেই যে মিকুৱে আজি অভিৰ পৰা গালি শুনিব লগা হোৱাৰ বাবে ৰিয়াক মিকুৱে আৰু বেছিকৈহে বেয়া পাব। এতিয়া বাৰু মিকুক মনাবলৈ আৰুৱে টান হৈ পৰিব নেকি জানিবলৈ পাব আজিৰ আহিব লগা খণ্ডটিত। আৰু আনফালে আকৌ মাকে অৰ্ণৱ আৰু দেৱযানীক ঘৰলৈ ঘূৰাই আনিব পাৰিলেহে ৰিয়াই মাকৰ মন জিকিব পাৰিব বুলি কোৱা কথাটোক লৈও ৰিয়াই চিন্তাত পৰিব। এতিয়া বাৰু মিকুক মনাব পাৰিলেও ৰিয়াৰ বাবে এইটো ইমান সহজ হ'বনে? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰখুন ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।